নমস্কাৰ, ছায়া এণ্ড ডান্স কালেকশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া 10টা বাজিছে। মই আজি কি কৰিলোঁ সৰস্বতী পূজাৰ দিনাখন আপোনালোকক দেখাম। আমাৰ ঘৰত আজি শৰাই দিব, তো সেই শৰাইখিনি মই দি লওঁ আৰু মই কি কৰিলোঁ আজিৰ দিনটোত আৰু মোৰ যিখিনি আশা পূৰ্ণ হ'ল বুলি আপোনালোকক এটা ভিডিঅ'ত মই লিখি দিছিলোঁ, সেইখিনি কি আশাৰনো মোৰ পূৰ্ণ হ'ল মই আজি আপোনালোকক দেখাম। তেতিয়াহ'লে আপোনালোকে চাই থাকক। আৰু আমাৰ বেটীক মই এতিয়া দেখাই, বেটী ৰেডি হৈ গ'ল। এতিয়া আমাৰ বেটীয়ে সৰস্বতী পূজালৈ ৰেডি হৈ গ'ল। গ্ৰাউন এটা পিন্ধিছে, এয়া ফ্লিপকাৰ্টৰ পৰা অনা হয় গ্ৰাউনটো। কেনেকুৱা লাগিছে আমাৰ বেটীক জনাব আপোনালোকে। এয়া ৰুমাল শিকিছোঁ, কাটিং এটা হৈ গ'ল, দেখাইছোঁ আপোনালোকক। এখন মই চিলালোঁ। এইজনী লগৰ দলি পেহী, এইবিলাক চাই দেখোন। এজনী হৈছে আমাৰ দলি পেহী, লাভলি পেহী। পূৰা লাগি গৈছে, পূৰা ব্যস্ত তেওঁ। এইফালে কিবা এটা কৈ দিয়ক, কেনেকুৱা হৈছে কৈ দিয়ক। মানে মোৰ হোৱাই নাই, কিন্তু লাগিছোঁ প্ৰথম আজি। সেই আমাৰ খুৰী পূৰা ব্যস্ত, তেওঁ বহুত ধুনীয়াকৈ কৰিছে। মুঠতে ইমানখিনি মানুহ এইটো এতিয়া এয়া কাগজৰ কাটিং এইটো শিকাই আছে। মই আপোনালোকক কি কাৰণে মই এইটো বস্তুটো কৈছিলোঁ নহয়, এইটো আপোনালোকক মই ৰুমাল চিলাব দিছে। এডাল বেজি এখন গোল ৰুমাল চিলাবলৈ দিছে। কেনেকুৱা হয় নাজানো। হে আমাৰ এইগৰাকী হেৰি মিনিষ্টাৰ বাইদেউ যে, তেওঁ নহ'লে হেনো চবকে চিলাব দিব। আকৌ মুখখন দেখাই দিছোঁ অলপ। খালি পেইনৰ ফেক্টৰীও আছে। ইয়াত পেইন এটা দিছে, নিজে বনোৱা ইয়াতে। এয়া মেজাৰমেণ্ট লৈ আছে, য'ত আমি কাটিং শিকিছোঁ। এয়া বাইদেৱে শিকাইছে। এখন আমাৰ বেনাৰ, কাটিঙৰ বেনাৰ হয় এখন। আপোনালোকে চাই লওক। 15 তাৰিখ কালিৰ পৰা মিটিং হৈছিলে, আজি এইটো হেৰি হৈছে। আপোনাৰ এই কাটিংখিনি মানুহখিনিক শিকাই মেলি কেনেকুৱা লাগিলে আজি? মোৰ অন্তৰখন বহুত ভাল লাগিলে আজি, কাৰণ ইয়াত কিমানকেইজনী মানুহগৰাকী আহিছে, চবে অলপ চলপ জানে, আৰু সেইটো আৰু ধুনীয়াও হৈছে, বহুত ধুনীয়া হৈছে। এইটো মই কৈছোঁ। ঠিক আছে। এইটো হৈছে চেণ্ডেল বনোৱা মেচিন। আমি য'ত আজি মই কাটিং শিকিব আহিছোঁ, তাত এইটো হৈছে চেণ্ডেল বনোৱা মেচিন। আপোনালোকে চব চেণ্ডেলৰ কাটিং কৰে। এইটো দেখাইছোঁ চব কি ধৰণে আমি যিবিলাক হাৱাই চেণ্ডেল পিন্ধোঁ বা যিকোনো চেণ্ডেল পিন্ধোঁ, আমাক এনেকৈ কাটিংখিনি কৰে এই মেচিনটোৱে। সম্পূৰ্ণ চব চেণ্ডেল। এইখিনি চেণ্ডেল বনাইছে, যিটো মেচিন মই আপোনালোকক দেখাইছিলোঁ, সেই চেণ্ডেলখিনি এই মেচিনটোৱে বনাইছে। মই এটা আপোনাক এপাক মই এয়া চাওক, আপোনাৰ এটা ডিজাইন এটা দেখাই দিছোঁ। আপোনাৰ এইটো আপোনাৰ এইটো মই বাইদেউৰ লগত কথা পাতিম, আপোনালোকক মই দেখাম। কিন্তু ইয়াৰ বস্তুখিনি আপোনালোকক মই দেখাই দিছোঁ কেনেকৈ ধৰণে বনাইছে। আপুনি এই বিষয়ে যে যিটো আপুনি ইয়াত এটা চেণ্টাৰ খুলিছে, তাৰ বিষয়ে আমাক অলপ জনাওকচোন। আচ্ছা, মোৰ নামটো পৰিস্মিতা বৰা। মই এই চাইবাৰ স্পেচ ইনষ্টিটিউট অফ স্কিল ডেভেলপমেণ্ট, আৰু ইয়াতে একচুৱেলি আমাৰ স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিঙৰ ভিতৰত আমাৰ বহুত হয়। কম্পিউটাৰ, কাটিং, টেইলাৰিং, ইলেক্ট্ৰিচিয়ান, মোবাইল ৰিপেয়াৰিং, আৰু আমাৰ অন্যান্য আমি ট্ৰেইনিং দিওঁ, যেনেকৈ এগ্ৰিকালচাৰ ছেক্টৰতো আমি ট্ৰেইনিং দিওঁ। সেইখিনিৰ ভিতৰত আপোনাৰ এতিয়ালৈকে মাছৰুম কাল্টিভেশ্যন, পিগাৰী ফাৰ্মিং বা অন্যান্য আমি এইখিনি কৰিছোঁ। লগতে আমি এতিয়া বৰ্তমান আজি আমি এটা প্ৰজেক্ট আমি ষ্টাৰ্ট কৰিলোঁ। সেইটো হৈছে আমাৰ একচুৱেলি ছেল্ফ হেল্প গ্ৰুপ, আত্মসহায়ক গোটবিলাকৰ আমি আণ্ডাৰ মাহমৰা ব্লক আমি তেওঁলোকক এটা কাটিং টেইলাৰিঙৰ ডিজাইনিঙৰ ওপৰত আমি এটা প্ৰশিক্ষণ ষ্টাৰ্ট কৰিছোঁ। সেইটো হৈছে 15 দিনীয়া প্ৰশিক্ষণ। এইটো আমাৰ নাবাৰ্ডৰ ছাপোৰ্টত আমি কৰিছোঁ, আৰু তেওঁলোকক আমি এই বস্তুখিনি শিকাই তেওঁলোকক আমি ফুল শিক্ষা তেওঁলোকক আমি প্ৰদান কৰি, যাতে আমাৰ মহিলাসকল স্বাৱলম্বী
স্বাৱলম্বী হ'ব পাৰে। একচুৱেলি আমাৰ তেওঁলোকৰ স্বাৱলম্বিতাৰ কাৰণে আমি এই পদক্ষেপ লৈছোঁ আৰু এই কামখিনি শিকি তেওঁলোকে মোৰ বিশ্বাস যে তেওঁলোকে ভৱিষ্যত জীৱনত খুব সুন্দৰভাৱে আগবাঢ়ি যাব পাৰিব। আৰু আগন্তুক দিনত আমি তেনেকৈ যিহেতু আমি এইখিনিতো গভৰ্ণমেণ্ট ছেক্টৰৰ ফালৰ পৰা আমি কৰাইছোঁ, আমাৰ নেক্সট আমাৰ প্ৰাইভেটলিও আমি কৰাওঁ। গতিকে সেইখিনি মানুহেও তেনেকৈ এডমিশ্যন লৈ ইয়াতে ক্লাছ কৰিব পাৰিব আৰু খুব ভালকৈ সুন্দৰ আমাৰ প্ৰশিক্ষণ আৰু খুব ফিনিচিং ভাল, যিহেতু আমি ডাঙৰ কাটিং টেইলাৰিংটো শিকাওঁ, সৰুটো নহয়। গতিকে তেওঁলোকে আৰু কোনোবা যদি ইচ্ছুক থাকে আপুনি যিটো কৈছে এডমিশ্যন ল'ব পাৰে, তাৰ এডমিশ্যন ফিজটো আপুনি জনাই দিব নেকি? হয়, আমাৰ প্ৰাইভেট ছেক্টৰটো যদি এডমিশ্যন লয় তেওঁলোকে, তেতিয়াহ'লে তাত আপোনাৰ ধৰক খুব বেছি আপোনাৰ 2000ৰ ভিতৰত 2000 টকাৰ ভিতৰত এডমিশ্যন হয়। মান্থলি এডমিশ্যনটো ইনষ্টলমেণ্টটো 1000 টকাৰ ভিতৰত হয়। হয়, আৰু তেওঁলোকে খুব ধুনীয়া আপোনাৰ 6 মাহৰ ভিতৰত কোৰ্চটো কৰি শেষ কৰিব পাৰিব। প্ৰডাকশ্যন ফিনিচিং তেওঁলোকৰ 100% প্ৰডাকশ্যন কৰিব পাৰিব। আৰু আপুনি চৰকাৰী ইয়াৰ যিখিনি কাটিঙৰ সুবিধা থাকে, চৰকাৰী চাৰ্টিফিকেট তাৰো আপোনাৰ কিবা? হয়, এতিয়া আমাৰ যিখিনি চৰকাৰী ছাইটত আমি যিখিনি শিকাইছোঁ, মাহমৰা ব্লকৰ আণ্ডাৰত আমি যিখিনি শিকাইছোঁ, সেই তেওঁলোকে গভৰ্ণমেণ্টৰ ফালৰ পৰা যিখন চাৰ্টিফিকেট পাব, তাত আমাৰ নাবাৰ্ডৰ ছিগনেচাৰ থাকিব, যিহেতু স্পনচৰ কৰিছে নাবাৰ্ডে, আৰু আমাৰ চেণ্টাৰৰ ফালৰ পৰা আমাৰ ছিগনেচাৰ থাকিব। গতিকে এইখন চাৰ্টিফিকেটে তেওঁলোকে অদূৰ ভৱিষ্যতে তেওঁলোকে বেংকৰ পৰা আদি কৰি অন্যান্য ছেক্টৰত তেওঁলোকে এষ্টাব্লিছ হোৱাৰ সুবিধা পাব। আজি ইয়াতে ময়ো শিকিছোঁ, কাটিং শিকি খুবেই ভাল লাগিছে। বাইদেউৰ লগত মই আজি ইয়াত আহিছোঁ। মই ইমান মোৰ ওচৰতে ঘৰ, কিন্তু মই যে নাজানো যে এই বাইদেৱে যে ইয়াত কাটিং শিকায় ইমান ধুনীয়াকৈ। আগৰ গ্ৰুপ এইখিনিও শিকি গ'ল। বাইদেউ ইমান ধুনীয়া ইয়াত আপোনাৰ চেণ্ডেলৰ ফেক্টৰীও তেওঁ মানে সুবিধাজনক কৰিছে। এতিয়ালৈকে পূৰা সম্পূৰ্ণ ৰেডি হোৱা নাই। মই তাৰে অলপ আপোনাক মেচিনটো বা আৰু চেণ্ডেলৰ কিছুমান এনে কালেকশ্যন দেখাম, যেতিয়া সম্পূৰ্ণ হৈ যাব সেই তাৰ বিষয়ে আমাক বাইদেৱে জনাব। আৰু এই বাইদেউ খুবেই ভাল লাগিছে। আৰু যিখিনি মানুহ ইয়াত আহিছে, এতিয়া আত্মসহায়ক গোটৰ যিমানখিনি মানুহ আহিছে, তেওঁলোকেও আজি শিকি মোৰখিনি যিখিনি মোৰ ভাল লাগিছে, তেওঁলোককো জানিছোঁ যে তেওঁলোকেও খুবেই ভাল পাইছে কাটিংখিনি শিকি পিনে। আৰু ফূৰ্তি লাগিছে একেলগতে শিকি পিনে। অকলে যিখিনি আমি শিকি পিনে অনুভৱটো মানে নেপাওঁ, সেইখিনি আমি সকলো যেতিয়া লগতে শিকিছোঁ খুবেই ভাল লাগিছে। আপোনালোকে বাইদেউৰ লগত কণ্টেক্ট কৰিব পাৰিব, আপোনালোকে আহিব, তেওঁ আপোনালোকক কি কৰিব লাগে কি নকৰিব লাগে আপোনালোকক গোটেইখিনি সম্পূৰ্ণ দেখাব। আৰু বাইদেউৰ কিছুমান আছে ফেক্টৰী কলম মানে পেন বনোৱা আৰু কলম বনোৱা তেনেকৈ আছে। LED বাল্ব আছে, সেইখিনি স্লিপাৰ চেণ্ডেলৰ আছে, লগতে আপোনাৰ পাপৰ মেকিং হ'ব, বৰ্তমান হ'বলৈ হৈ আছে এইটো। আৰু লগতে আপোনাৰ যিহেতু আমি লেডিজবিলাকৰ কাৰণে চেনিটেৰী নেপকিন যিটো আমাৰ ষ্টেফ্ৰি বুলি কওঁ, সেইটো প্ৰডাকশ্যন আমাৰ ষ্টাৰ্ট হৈছে। গতিকে সেইখিনি এটা খুব ধুনীয়া পদক্ষেপ। আমাৰ মহিলাসকল তাত আমি ইয়াতে তেওঁলোকক আমি এংগেজো কৰিব পাৰিম কিছুমান মানুহ, আৰু অলৰেডি হৈছেও সেয়া। লগতে আমি আৰু কাপোৰৰ ওপৰত আমি প্ৰিণ্টিঙৰ এটা চেষ্টা কৰিছোঁ। অলৰেডি সেইটো ষ্টাৰ্টো হৈছে। সেইখিনি আমি ফুল প্ৰডাকশ্যন উইথ ডিজাইনিং সেইখিনি আমি কৰিবলৈ বিচাৰিছোঁ। গতিকে ইয়াত মানে কিমানখিনি আছে মানে মই খুব সেইখিনি এতিয়া আপোনালোকক যিখিনি সম্পূৰ্ণ যেতিয়া হৈ যাব, মই এইখিনি দেখাবলৈ আপোনালোকক খুবেই মই চেষ্টা কৰিম আপোনালোকক এই বাইদেউৰ লগতে। আৰু আপোনালোকে আহিব পাৰিব। এয়া চেণ্টাৰ হৈছে আপুনি বটামৰা বৰদবা চুতীয়া গাঁও হয়, আমাৰ গাঁওখনৰ এডোখৰত পৰে, মৰাণহাট। আপোনালোকে আহিব পাৰিব। যদিও ৰ'দটো আপোনালোকৰ প্ৰব্লেম হৈ যায়, যিখিনি আপুনি সোণাৰী ৰ'দৰ ফালে আহিলেই হ'ব। আৰু এই বাইদেউৰ কথা চেণ্টাৰৰ কথা সুধিলে মানে সকলোখিনিয়ে ক'ব, জানিব। আপোনালোকে আহিব, ইয়াত কণ্টেক্ট কৰিব। আৰু এওঁৰ লগত বহুত মই ধন্যবাদ। হোষ্টেলৰো আপোনাৰ ভৱিষ্যততো আপোনাৰ হোষ্টেলৰ সুবিধা কৰিব এই বাইদেৱে। আৰু মোৰ আশা থাকিল আপোনালোকে যেন এই বাইদেউকো এনেকৈ আমাক যেনেকৈ আগুৱাই নিছে, আমিও এই বাইদেউক যেন আগুৱাই নিব পাৰোঁ। তাৰ বাইদেউক আমি খুবেই ধন্যবাদ যাচিছোঁ। আমাক ইমানখিনি ট্ৰেইনিং দিছে। এটা আপোনালোকে ব্লাউজ চিলাব গ'লে 500-600 তেনেকৈ লয়। ইয়াতে যেতিয়া নেকি বাইদেউ ইমানখিনি সুবিধা কৰিছে, বাইদেউৰ একো এটা হোৱাই নাই। আপোনালোকক বিনামূলীয়াকৈ আপোনালোকক তাকো চৰকাৰী এখন চাৰ্টিফিকেটো দিব। আপোনালোকে যিকোনো জেগাত আপুনি এখন দোকান খুলিব পাৰিব। দোকানখনৰ কোনো প্ৰব্লেম নাথাকিব, কিয়নো এখন চৰকাৰী চাৰ্টিফিকেটে বহুত আপোনালোকৰ কামত দিয়ে। আৰু চৰকাৰী চাৰ্টিফিকেট এখন হ'লে মানে আপোনালোকে মূল্যটো বহুতে বুজিয়ে পায়। তেতিয়াহ'লে আজিলৈ বাইদেউক ধন্যবাদ যাচিছোঁ। আৰু বাকী যিমানখিনি আছে বাইদেউৰ সেইখিনি গোটেইখিনি বাইদেৱে আমাক পিছত আপোনালোকক দেখাই আছোঁ মই। এয়া হৈছে আমাৰ চালমা বাইদেউ। এই চালমা বাইদেউ আমাক বহুতখিনি গোটৰ মানুহক সহায় কৰিছে। আত্মসহায়ক গোটৰ মানুহ গোটেইখিনিকে তেওঁ যিকোনো হওক, কিবা এটা লোন হওক, কিবা হওক, গোটেইখিনি সম্পূৰ্ণ গোটৰ মানুহক আগুৱাই লৈ আহে। তেওঁ গোটেইখিনি জনাই মানুহক। আজি আমি ইয়াত যে কাটিং শিকিছোঁ সম্পূৰ্ণ এওঁ বেছি ধন্যবাদ যাচিছোঁ। এওঁ আমাক লৈ আহিছে, ফোন কৰিছে, ইয়াত আমাক সংযোগ কৰিছে।
আৰু আপোনাৰ আজি মানে কেনেকুৱা ধৰণৰ কি লাগিছে আপুনি কিবা এটা ক'ব লাগে ভাল লাগিছে যথেষ্ট উৎসাহ পাইছে ধৰক মানুহখিনি এতিয়া মহিলাখিনিয়ে এখন প্লেটফৰ্ম পাইছে নিজৰ দিশত আগবাঢ়ি যাবলৈ যাতে হাজবেণ্ডৰ পইচাৰ ওপৰতে ডিপেণ্ড কৰি যাতে ৰৈ নাথাকে আগুৱাই আহক তেওঁলোকৰ নিজৰ ভৱিষ্যত নিজৰ ল'ৰা ছোৱালীখিনি নিজে যাতে ধুনীয়াকৈ পঢ়াব পাৰে নিজৰ ইচ্ছামতে তেওঁলোকৰ নিজৰ এখন কাপোৰ কানিৰ পৰা দিব পাৰে আলহী শুশ্ৰূষা কৰিব হ'লেও ধৰক মানুহজনৰ মুখলৈ চাই থাকিব লাগে সেইখিনি যাতে নহওক সেইবাবে আমাৰ সুবিধা কৰি দিয়া হৈছে যে তেওঁলোকে আগবাঢ়ি আহক তেওঁলোকৰ নিজৰ ইচ্ছা আৰু নিজৰ মানে ভৰিত থিয় দি খাৰা হ'ব লাগে বাইদেউ এতিয়া আমি ধন্যবাদ যাচিছোঁ ইমানখিনি কথা আপোনালোকক জনালে আপোনালোকে এইখিনি সম্পূৰ্ণ কথাখিনি আপুনি গোটেইখিনি আপোনালোকে গম পালে ইয়াত কেনেকুৱা ধৰণৰ কি হৈ আছে কাটিঙৰ বিষয়ে আপোনালোকলৈ যদি ভিডিঅ'টো আপোনাৰ চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টত লিখি দিব আৰু শ্বেয়াৰটো জৰুৰ কৰিব আপোনালোকে কিয়নো সকলোখিনি মানুহেই এই কথাখিনি গম পাওক সেইকাৰণে তেতিয়াহ'লে আজিলৈ তেতিয়াহ'লে নাহিবি बेवजह ही सही मुझसे तुम जो मिले हम खुद से ज्यादा